এই হাতী আহিছে চক বুঝলে বেয়া হয় না গাইছে কি দেখিছে এই যাতে মাদক দ্রব্য ইউজ কৰি কিনে নেম প্লেটটো চাই লোৱা হে গাইস ওয়েলকাম ব্যাক টু মাই চ্যানেল সানি ভ্লগ তো গাইস আমি আহিছো বগামাটি চাবৰ কাৰণে বগামাটি তোমালোক সৌন্দৰ্য দেখাবৰ কাৰণে আৰু বগামাটিত কেনেকুৱা মানুহ এইটো এটা পিকনিক প্লেস হয় পিকনিক স্পট হয় তোমালোকক মই দেখাই দিওঁ আমিও চাব আহিছো বাস এইটো খালি আমি পিকনিক হিচাপে আহা আমি ট্ৰিপ হিচাপে আহিছো এইটো আমি জাস্ট লং ড্ৰাইভ আৰু আমাৰ কাৰণে আজি 2 ঘণ্টাৰ ৰাস্তা তো গাইস আজিৰ পৰা ষ্টাৰ্ট কৰিছো ব্লগিং টু বাহিৰৰ পৰা তো তোমালোক আজি বগামাটি দেখাই আছো বলা আমি বৰ্তমান পাইছো বেজাৰাৰ পৰা আমি চাৰি যাম চাৰি লাইনত গ'লে তোমালোকক দেখাই দিম তাতে পেট্ৰল পাম্প এটা তাতে পেট্ৰল ভৰাই লওঁ লেটস গো টাইম স্টেপ লগাই দিব সানি ব্লগ তো গাইস আমি ৰাইডিঙত বৰ্তমান আছো গাইস আমি এটা মজা পিকনিক প্লেস য'ত মানে আমাৰ দাদা আছে আমাৰ গেং লিডাৰ কি পিছফালে আমি ৰখিছো বৰ্তমান গৰেশ্বৰ চাহ বৰগিছো চাহ খাই আছো বৰ্তমান গেঙৰ লিডাৰৰ চাহ খাই দেখাইছোঁ দেখাই দিছোঁ বৰ্তমান চাহ খাব বহিছে আমি চাহ খাব বহিছোঁ মুস্কান আমি কি পাইছো তোমালোকক দেখাই আছো এখন পাৰ্ক আছে পাৰ্কখনত তোমালোকক মই দেখাই আছো ইপিনে এটা আমাৰ কি কয় এইটো কি নদী পাগলাদিয়া নদী চাগে গেছ কিবা এটা ডেম এটা পাইছো ডেমটো তোমালোকক দেখাই দিছোঁ আৰু পাৰ্কখন দেখাই দিছোঁ পাৰ্কখন এটা ষ্টেচু আছে আৰু তোমালোকক ডেমটো দেখাই দিছোঁ চোৱা গাইস আমি পালো আহি বগামাটি পিকনিক স্পটৰ এন্ট্ৰি গেট গৈছো পুৰা বাইকৰ গেট পাছ আছে নেকি নালগে বগামাটি পিকনিক স্পট আহি পাইছোঁ বৰ্তমান তোমালোকক মই দেখাই আছোঁ আমি য'ত আগতে 4 বছৰ আগতে আহিছিলোঁ 4 বছৰ আগৰ জেগাখিনি যাই আছোঁ তাতে পানী আছে সেয়াও আছে চব আছে ব'লা এই পিকনিক খোৱা মানুহ এই যাতে খাই আছে আমি পাৰ্কিং কৰিলোঁ পাৰ্কিঙত আমাৰ পিৰি দিছে 10 টকা পাৰ্কিঙত যায় নে 50 টকা পাৰ্কিং লৈ আছে এটা 15 টকা নাইস এটা কি আছে পুলিচিয়া বগামাটি এইটো কাৰণে বগামাটি বুলি কোৱা হয় তো গাইস আমি 2:35 আমি এই জায়গা আহি পাইছোঁ এতিয়া আমি পাৰ হ'ম একদম পুৰা ডাইৰেক্ট পানীলৈকে যাম পুৰা এনজয়মেণ্ট বগামাটি দেখাই আছো এক মই পঢ়িলে এপিনে গাড়ী উঠাই দিছিলোঁ আমি গেং লিডাৰ বুজি গ'ল লাহে ধীৰে
গাইছ এইবিলাক ৰাস্তা ব্লক কৰি দিছে আমি যেতিয়া 4 বছৰ আগত আহিছিলোঁ তো তোমালোকক মই কৈ দিওঁ এই পানী নাই বাট ইয়াৰে পৰা একদম পুৰা চিধা পানী লৈ গৈছিলোঁ আমি এতিয়া বহুত দূৰত দি দিছে এইপিনে মানে চেফটিৰ গাড়ী দিছে কি পানীয়ে নাই শিল নাছেগে শিল ওলাই আছে পানীয়ে নাই চেফটিৰ গাড়ী দিছে এইখিনি পানী আহে বহুত পানী আহে দুটাক লগ ধৰিছিলোঁ সিহঁতে নাহে ডাইৰেক্ট কেঞ্চেল কৰি দিছে নাহে বোলে কুত্তাহাত নাহিল কিয় নাহিল কুত্তাহাত নাহিল কেহুৰ কাৰণে নাহিল কি আহিব আকৌ ঘন্যাঘাটা আহিব ঘন্যাঘাটা আহে মানা কৰে ঘন্যাঘাটৰ কথা শুনিব লাগিব আমি এতিয়া টেনশ্যন নাই কি কয় আমাক তো গাইছ আমি কৈছোঁ এড্ডা কৰোঁ আমাৰ গিৰাজ নাই টেনশ্যন নাই দে য'তে যা ত'তে অবলাং যাই থাকিব পাৰোঁ আমি বগা মাটি দিছোঁ য'তে ৰাতি ত'তে কাটি তো গাইছ তোমালোকক মই কৈছোঁ এতিয়া বগা মাটি আহিছোঁ তোমালোক নিজৰো দেখাব আহিছোঁ এই বহুত সেইফালে দেখাইছোঁ তো গাইছ এই তাতে আছে মানুহবোৰ তাতে পানীয়ে নাই অলপো তাতে যিখিনি পানী কম তো মই তোমালোকৰ ইণ্টাৰেষ্টিং বস্তু এইটোৱে মেইন বস্তু আছিল য'ত নিজৰতো আছে তোমালোকৰ নিজৰতো মই নামি কিনে তোমাক দেখাই আছোঁ ব'লা এইটোৱে সেইটো নিজৰা যাই আছিল আমি এটা গা ধুইছিলোঁ এক টাইমত একো নাই তো গাইছ এতিয়া আমি তোমালোকক দেখাইছোঁ নিজৰা বস্তু চংকি মাকি এই জায়গাটোৰ নাম বগা মাটি হৈছে আৰু ইয়াতে বনৰীয়া হাতী ওলায় আইও নাই ইয়াতে আমি গাইজ কোন কোন আহিছো গেঙৰ লিডাৰ আহিছে মোৰ লগত গাইজ তোমালোক দেখাইছে এইটো নিজৰা কেনেকৈ লাগিছে মোক দেখাত এনে লাগিছে ঠগা লাগিছে নাই তো গাইজ তোমালোক মই এটা বস্তু দেখাই আছোঁ মই কৈছিলোঁ বনৰীয়া হাতী আহে বুলি বনৰীয়া হাতী অহাৰ এটা নিচান দেখাই দিছে এইটো চোৱা এইটো যে হাতীৰ গোবৰ আৰু এটা আছে তাতে এটা আছে এই দুটা হাতীৰ গোবৰ হয় এইকেইটা আমাৰ এখেতে ৱাও 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 ৱাৰা ৱাও 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 তোমালোক কি নাজাৰা দেখাই আছোঁ গাইজ দেখিছে তোমালোকৰ কাৰণে আহিছোঁ এই জেগা মই মোৰনো কি কাম আছিল ইয়াতে একো দৰকাৰে নাছিল তোমালোক দেখাব লাগিছোঁ চোৱা তোমালোকৰ নিজৰা পানী মই ওচৰৰ পৰা দেখাই আছোঁ এই চোৱা তো আমি কৰিছিলোঁ ফটোশ্বুট এতিয়া তোমালোক দেখাইছোঁ ইয়াৰ ওচৰতে আহিছোঁ আমি জোতা চোতা খুলি ঠাণ্ডা ষ্টুডেণ্টছ আহিছে এখন পৰি গৈছিল গাইছ কি কয় এখনো ছানগ্লাছে ধৰ আৰু কেমেৰাৰ তো সেইযোৰ মানে পৰি গৈছে এতিয়া মই এইযোৰ এখাতে দিছে মোৰ নহয় দেই আমাৰ গেঙৰ লিডাৰ এযোৰ কিনিছে মই পিন্ধি আছোঁ 100টা ফটো উঠাৰ পাছতহে আমি ইয়াৰ পৰা যাম পানীৰ পৰা তাই যাতে বহি আছে ইয়া আকৌ ড্ৰেছ চেঞ্জ মই লৈ আছোঁ আমাৰ মংগলসূত্ৰডাল তাৰ আগতে গাইছ তোমালোক এটা মই আকৌ এবাৰ লাষ্ট ভিউ দেখাই দি ইয়াতে মানে বহুত মানুহ আহিছে আৰু গৈছে তোমালোক এতিয়া মই ইয়াৰ পৰা গোটেই ছানছেটৰ লগত দেখাই দিম বাজিছে কেইটা 4টা বাজিছে 4টা বাজিছে তোমালোক মই এতিয়া ছানছেটটো দেখাই দিম প্ৰথমতে ৱাও এইফালে চোৱা শিলেই শিল এইখিনি পানী ছানছেট ফটোগ্ৰাফী চলি আছে বৰ্তমান আমাৰ ছানছেট হৈ আছে তাতে এওঁৰ এখেতে DSLR লগাইছে মাৰিছে নাই নহ'ল গাইছ আমি এবাৰ আকৌ চেষ্টা কৰি আছে এই ৱাইল্ড লাইফৰ যদি তোমালোকৰ এনিমেল প্লেনেটৰ মানুহ লাগে তেনেহ'লে প্লেনেটৰ কাৰণে এখেত যোগাৰ হৈ আছে তেখেতে এয়া তো গাইছ আমি এতিয়া ফটো উঠিলোঁ 1.5 ঘণ্টা 2 ঘণ্টা আমি তাতে ফটোই উঠিছোঁ আৰু নিজৰা পানীবোৰ আমি নামিছোঁ তাতে তোমালোকক দেখাইছোঁ এতিয়া আমি যাই আছোঁ ডাইৰেক্ট পিকনিক প্লেচটোত মই এতিয়া তোমালোকক ক'বলৈ গ'লে ওপৰত টেম্পল দেখাম লৈছিলোঁ টেম্পলত যাম যদি যাব দিয়ে এইটো টাইমত আৰু যদি টেম্পল ভাল লাগে তাতে এটা বস্তু এটা আছে মানে এনেকৈ ধৰি কিনে উৰি যায় মানে সেইটো বস্তু আৰু লটকি কিনে মই নাজানো নামটো তো সেই বস্তুটোত যদি থাকে তেনেহ'লে সেইটো বস্তুত যাম আমি দুটাই যাম তোমালোকক দেখাই দিম যদি আহে আৰু যদি টাইম শেষ হোৱা নাই আৰু কিবা কিবি বস্তু তোমালোক বিচাৰ কৰি দেখাম তোমালোক যিটো নিজৰা আছে মেইন নিজৰা সেইটোৱে দেখাইছোঁ সেইটো জেগাত মানুহ নাথাকে মানুহ বহুত প্ৰায়ে কম গৈছে মানে পানী নাই বুলিয়ে ভাবিছে বাট পানী বহুত আছে কোনো গম নাপায়
আমি পাৰ কৰিলো আমাৰ কি কয় নিজৰা পাৰ কৰি এতিয়া আমি যাই আছো নাইগ্ৰহল ৱাটাৰফল নাইগ্ৰহল ৱাটাৰফল সাউথ আফ্ৰিকা ইতৰনে সাউথ আফ্ৰিকা তো এটা বাকি কোৱা নাই কিসকে মারনে সেলফি সেফলি এসএম সেফলি উঠিছে তাতে সেফলিবোৰ ভাল লাগিছে আমাৰ পিছে পিকনিক খাই কেনে লাগিল ভাই একদম মজা মজা না ক'ৰ পৰা আহিছে আমি ইয়াৰে লোকেল নেকি লোকেল চ্যানেল সানি ব্লগ सानी ब्लॉग सानी ब्लॉग आप लोग कहाँ से आए हैं नॉर्थ गुवाहाटी नॉर्थ गुवाहाटी कैसा लगा इधर पे घूम के बहुत अच्छा बहुत अच्छा 4 साल पहले आया था मैंने 4 साल पहले हाँ मैं पहली बार आया हूँ ये पहली बार आपका पहली बार डेवलप हो गया बहुत डेवलप हो गया 4 साल पहले से तो बहुत डेवलप हो गया ऊपर ही था लेकिन वहाँ तक घर गया था अभी टेंपल में जा सकते हैं तो काम मिलते हैं अभी बाय 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 यार लोकल लड़ा लग पाले সিহঁতে আমাক কথাবিলাক ক'লে এটা টেম্পলটো খোলা আছে বলে তাৰপিছত আমি তেতিয়া যাওঁ আপুনি নি যায়গা বাবা আইকো তো গাইছ সৰি গাইছ আমি টেম্পল নাযাওঁ এতিয়া টেম্পলৰ কাৰণে আমি এতিয়া সোনকালে যোৱাটো ভাল হ'ব কাৰণ এতিয়া হাতী ওলাইছে বৰ্তমান মানুহ দৌৰা দৌৰি লাগিছে একদম পুৰা ধোৱা ধোৱা হৈছে এই জেগা যিমান পাৰোঁ আমি সোনকালে যাবলৈ চেষ্টা কৰোঁ ওকে গাইছ লেটছ গো তো গাইছ তোমালোক টেম্পলটো যোৱা ৰাস্তা ৰখা দিছোঁ আৰু এই টেম্পলটো আছে এয়া তোমাৰ মঞ্চ আছে এই ওপৰত তো আমি যিমান পাৰোঁ মানে এইখিনিৰ পৰা যাই কিনে একদম ওপৰলৈকে যাব লাগিব তাতেহে আছে তো আমি যিমান পাৰোঁ সোনকালে যোৱাৰ চেষ্টা কৰি আছোঁ সব দৌৰা দৌৰি তো গাইছ আমাৰ পাৰ্কিং প্লেচটো অলপ আগত আছে তো গাইছ ৰাস্তাৰ হাতী আছে পইচা দেওয়া আছে আমি বাইকখন উঠি লওঁ হাতী আহিছে চক গাইছ এইটো হাতী তো গাইছ আমি এটা বেলেগ ৰাস্তা ল'লো বেলেগ ৰাস্তাতে যাই আছোঁ বৰ্তমান যিমান পাৰোঁ সোনকালে যাওঁ একপাল ভাই কেইটামান নহয় একপাল এই একা তো কেইটামান নহয় একপাল আহিছে आज तो बुरे फंस गए भाई तो गाइस আমি দুটা বলে ভাবিছিলো একপাল আহিছে একপাল এইয়া জঙ্গলে বেয়া হয় না গাইস এই দেখিছে না এই একপাল আমি এটা বেলেগ ৰাস্তাটা লৈছোঁ শৰ্টকাট ৰাস্তা এইটো আমি ডাইৰেক্ট মেইন গেট পাম আমি এইটোৰে তো গাইছ আমি হাতী পাৰ কৰি আহিলোঁ দুটাই বনৰীয়া হাতী আহিছিল গম নাপাওঁ ইমান মই খালি তোমালোক কৈছিলোঁ ন হাতীৰ গোবৰ আছিল বনৰীয়া হাতী আহি গ'ল নে টাইমত আহি গৈছে গাইছ বহুত ভয় লাগিছে হাতীকেইটা দেখা পাই দেই সঁচা ক'বলৈ আমি দুটা বুলি ভাবিছিলোঁ বাট দুটা অহা নাই এক পাল আহিছে একদম পূৰা ক'ব গ'লে 8টা নে 9টা মই পূৰা ক্লিয়াৰ দেখা পাইছোঁ সিহঁতক ক্লিয়াৰ সৰু বাচ্চা এটি বাপেক মাকটো আছেই চাগে তাৰ লগত বাচ্চাও হৈছে ইয়েছ কেনেকৈ লাগছে এই মজা লাগছে হাতী দেখা পাইছোঁ একদম मेरा YouTube चैनल अच्छा लगा तो सब्सक्राइब कर देना ओके नाम बोलो हाँ अपना की बाकी का YouTube चैनल नाम की सानी ब्लॉग्स গাইছ এতিয়া মোৰ গাইছ এটা প্ৰব্লেম হ'ল নহয় যোনে ছাবস্ক্ৰাইব কৰিব কাৰণে খুজিছে ইয়াতে লোকেল কাৰণ মোৰ এটা প্ৰব্লেম আছে মোৰ নাম এতিয়ালৈকে ওপৰত অহাই নাই আহিলে মোৰ কেতিয়াবা বাইচান্স থাম্বনেইল আহি যায় বাট উপায় নাই আৰু কি আৰু যেতিয়ালৈকে পপুলাৰ নহয় তেতিয়ালৈকে সেনেকৈ চলিব লাগিব তো গাইছ আমি এতিয়া তাম্বুল পাণ খাম এইখন তাম্বুল এখন পাণ এইখন খাই কিনে আমি এতিয়া গৰম হৈ কিনে দৌৰি থাকিম একদম বাইক ফৰকৈ উৰি যাম গাইছ আমি বগামাটিৰ পৰা আহি আছিলোঁ আহি থাকোঁতে কাক লগ পালোঁ ছাৰহঁত ৰখি আছিল ছাৰহঁতে যাতে মাদক দ্ৰব্য ইউজ কৰি কিনে মানুহে বাইক বা ড্ৰাইভিং নকৰে তাৰ বাবে তেওঁলোকে সতৰ্ক কৰিবৰ কাৰণে তেওঁলোকে ৰখি আছে আমাক ৰখাই চেক কৰিছে আমাৰ দুটাৰে যদি নাপায় তেনেহ'লে আমাক ভালকৈ যাব দিব আৰু যদি পায় তোমালোকক ফাইন ভৰাব তো সেইকাৰণে সতৰ্ক হৈ থাকিবা হয়নে ছাৰ
ছাৰৰ নামটো কওকচোন মোৰ নাম শ্ৰী বাবু চন্দ্ৰ বৈশ্য বাকী টিম মেম্বাৰজন আমাৰ ইয়াৰে নে এখেতো ছাৰৰ নাম নেম প্লেটটো চাই লোৱা বাণীকান্ত পেগু বাণীকান্ত ছাৰহঁতে কিন্তু বহুত কষ্ট কৰি আছে উপায় নাই ৰাতি হৈছে এতিয়া এইফালে হয় ছাৰ জনসাধাৰণ জীৱন সম্পত্তি ঠিক আছে কি আছে আমি গড়েশ্বৰ আহি পেলাই বৰ্তমান ট্ৰেইন পাতি পাৰ কৰিছোঁ দুটাই আমি এতিয়া খাব লাগিছে খাই লওঁ চলে আমি চাৰিআলি পাইছোঁ বৰ্তমান চাৰিআলি মন্দিৰ এইটো গাইছ আমি আহি পাইছোঁ বৰ্তমান চাৰিআলিত আমি এখন বিৰিয়ানী দুটাই খাব ৰেডি মানে চামোচাৰে নাখাওঁ দিনত একো খোৱা নাই আমি জাষ্ট তাতে বাদাম খাইছিলোঁ সেয়া খাইছিলোঁ কিবা কিবি বাহিৰা বস্তু সেইবিলাকে এতিয়া খাম বিৰিয়ানী খোৱা আৰম্ভ কৰিছে এতিয়া কেইটা বাজিছে আমি জাষ্ট আহি পাইছোঁ ঘৰ আহি পিনে এতিয়া আমি দুটাই আমাৰ ব্ৰডাৰ বহি আছে আমাক অপেক্ষা কৰিছিল এখেতে যোৱা নাই আমাৰ লগত তো আমি আহোঁতে পিকনিকৰ পৰা আহিছিলোঁ আহি থাকোঁতে মাজতে পুলিচে আমাক চেকিং কৰিছিল মাদক দ্ৰব্য কোনোবা যদি ইউজ কৰে তেওঁলোকক মানে চেকিং কৰে আৰু মানে চব ড্ৰাইভাৰকে চেকিং কৰিছে মোৰ লগৰ যিজন আছিল সিও তাকো মানে ফুক মাৰিব দিছিল ফুক মৰাৰ পিছত তাৰ একো কমপ্লেইন অহা নাই তো আমাক ছাৰহঁতে যেনেকৈ আপোনালোকে ভিডিঅ'ত আগত দেখিছে মজা আহিছে আৰু তেওঁলোকে ইমান ঠাণ্ডাত কৰিছে তাতে বহুত ঠাণ্ডা এই জেগাটোত চালিউট ছাৰহঁতক তো গাইছ আজি ভ্লগটো ইমান শেষ কৰিলোঁ আপোনালোকে যদি মোৰ ভ্লগটো চাই কিনে ভাল লাগিছে বগামাটিত যোৱা ভ্লগটো চাই কিনে ভাল লাগিছে তেনেহ'লে মোৰ ভ্লগটো লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ছানী ভ্লগছ কাৰণ মই নতুন জেগা যাই থাকিম তোমালোকক দেখাই থাকিম তোমালোকৰো মানে যিমান পাৰোঁ মই ফেমিলি ফ্ৰেণ্ডলি ছিষ্টেমত কামটো কৰিম যাতে তোমালোকে যাতে ক'ৰবাত গ'লে ভয়ে নোখোৱা অ'কে গাইছ